নমস্কাৰ দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। অসমত হৈছে বানৰ তাণ্ডৱ। বানৰ ফলত অসমৰ বিভিন্ন চুকত বিভিন্ন ঘৰ দুৱাৰৰ পৰা আদি কৰি বিভিন্ন ক্ষয় ক্ষতি আমি আপোনালোকক প্ৰতিবেদন যোগে যোগ্যতা কৰাইছোঁ। আজি আমি উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী কছাৰী পামৰ বোকাদুৱাৰ বিলৰ সমীপত এটা সমবায় হিচাপে কেইজনমান দেৰগাঁও উদীয়মান যুৱকে এটা ফিচাৰী মৎস্য পালন কৰিছিল। বানপানীৰ ফলত তেওঁলোকৰ আমাৰ ফিচাৰীটো দেখাবলৈ অনুৰোধ কৰিছোঁ। তেওঁলোকৰ ইয়াত দুটা ফিচাৰী আছে। দেৰগাঁৱৰ কেইজনমান উদীয়মান যুৱকে স্বাৱলম্বিতাৰ পথ বিচাৰি তেওঁলোকে মৎস্য পালন কৰিছিল এইটো ফিচাৰীতে। কিন্তু বানপানীৰ ফলত তেওঁলোকৰ ইয়াৰ পৰা যিসমূহ তেওঁলোকে ইয়াত মৎস্যৰ পোনা দিছিল সেই মৎস্য পোনাবোৰ ইয়াৰ পৰা ওলাই গৈছে। আচলতে বৃহৎ ক্ষতি যিসকল যুৱকে তেওঁলোকে ইয়াত মৎস্য পালন কৰিছে তেওঁলোকৰ কাৰণে বৃহৎ ক্ষতি আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে। এইটোৱে বোকাদুৱাৰ বিলৰ কাষত এটা ফিচাৰী। তেওঁলোকৰ ইয়াৰ স্থানীয় যুৱকসকলে এটা সমবায় কৰি পেলাই তেওঁলোকে ইয়াত মৎস্য পালন কৰিছিল। আমাৰ সতীৰ্থই পোনে পোনে কিছু দৃশ্য ইয়াত দেখাই আছে। তেওঁলোকৰ সমবায়টোৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত আমি কথা পাতিম। দাদা, আমি দেখিছোঁ যে বানেই গৰকা আপোনালোকৰ এই অঞ্চলত বিভিন্ন বানৰ ফলত বিভিন্ন ঘৰ দুৱাৰৰ পৰা আদি কৰি মানুহৰো ক্ষতি হৈছে। তাৰ বিপৰীতে আপোনালোকৰ এখন ছবি, আপোনালোকে মৎস্য পালন কৰা এটা জীৱিকা পথ বাছি লৈছিলে, কিন্তু আপোনালোকৰ বানপানীৰ ফলত ইয়াৰ পৰা মৎস্য ওলাই গৈছে। গোটেই সামগ্ৰিক কথাখিনি কওকচোন। হয়, আমি গাঁওখনৰ নিবনুৱা যুৱকসকলে সংস্থাপিত হ'বৰ কাৰণে আমাৰ বোকাদুৱাৰ ফিচাৰী, য'ত আমাৰ এখন সমবায় সমিতি আছে, সমবায় সমিতিখনৰ 20-25জন আমি যুৱক ইয়াত ফিচাৰীত মাছ জড়িত হৈ আছোঁ। গাঁওখনৰ নিবনুৱা যুৱক আমি ভাবিছিলোঁ যে ফিচাৰীটোত আমি যদি মাছ পালন কৰোঁ তেতিয়া আমাৰ কিছু ইনকম হ'ব, আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিম। সেই উদ্দেশ্যে আমি নৱজ্যোতি মীন পাম সমবায় সমিতিৰ আণ্ডাৰত আমি আজি এবছৰ হ'ল মাছ জীয়াইছিলোঁ ইয়াত। আৰু আজি হঠাৎ মানে গেলাবিলৰ পানী ইমানেই বৃদ্ধি হ'ল, য'ত আমাৰ ফিচাৰীটো কিছু অংশ ডুবালে আমি যুৱকসকলে আমি নেট দিলোঁ যদিও তাৰ আগতে ধৰি লওক মাছ কিছু ওলাই গুচি গ'ল। ইয়াতে আমি ধৰি লওক 1 লাখৰ ওপৰত আমি টকা খৰচ কৰিছিলোঁ মীন পালনৰ যোগেদি আমাৰ যুৱকসকল গোটেইখিনি মিলি পেলাই। এতিয়া ভাবিছোঁ আমি যিমান পাৰোঁ চাইছোঁ আৰু চেষ্টা কৰি পানীখিনি মাছখিনি ৰাখিবৰ কাৰণে নেট দিছোঁ আমি। আমাৰ ধৰি লওক আৰ্থিকভাৱেও চবৰে ইমান স্বাৱলম্বী নহয়, যিহেতু কিছুৱে হাজিৰা কৰে, ধৰি লওক কিছুৱে খেতি কৰে। তেনেকৈ আমি চলি বোলো এই ফিচাৰীকেইটাতে আমি মাছ জীয়াই চলি থাকে। চৰকাৰৰ তেনেকুৱা আঁচনিও আছে, যেনেকৈ আপোনালোকৰ ক্ষতিপূৰণ হিচাপে তেনেকুৱা কিবা অনুৰোধ জনাব নেকি বিভাগীয় কৰ্তৃপক্ষক? চৰকাৰ যদি তেনেকুৱা আমাক আঁচনি আছে ক্ষতিপূৰণৰ বিনিময়ত যদি সহায় কৰে আমি অশেষ ধন্যবাদ জনাম, যিহেতু আমি সেই কিছু সা সুবিধা পালে আমি উপকৃত হ'ম। তাৰমানে নিবনুৱা সংস্থা ইয়াত বহুতকেইটা পৰিয়াল এই পুখুৰীটোৰ লগত জড়িত হৈ আছে। 20-25 ঘৰ ধৰি লওক 25 ঘৰমান পৰিয়াল ইয়াত আমাৰ জড়িত হৈ আছে এই পুখুৰীটো। আমি বহুত আশা কৰিছিলোঁ মানে কিছু ইয়াত মানে ফিচাৰীটোত কিছু কাম কৰিম বুলি। প্ৰথম ক্ষেত্ৰতে আমি অকণমান এয়া সমস্যাৰ সন্মুখীন হ'লোৱে। মাছখিনি কি মাছৰ পোনা ইয়াত আমাৰ বাহু মাছ আছে, গ্ৰাছ কাপ আছে, ৰৌ মিৰিকা আছে। এই ইটো ফিচাৰীত আমি খৰিয়া বৰালি, ইটো আৰু এটা আছে ফিচাৰী, তাত আমি সেইখিনি জীয়াইছোঁ। ৱেট কিমান হৈছিলে? ৱেট আপোনাৰ ধৰি লওক 1 কেজি 800 গ্ৰাম তেনেকুৱা। আচলতে বৃহৎ ক্ষতি হৈছে। বৃহৎ ক্ষতিটো সন্মুখীন আমি হৈছোঁ কিছু এতিয়া পানীৰ তলৰ কথা কিমান মাছ গ'ল এতিয়াতো আমি ৰাতিপুৱা অলপ ওলাই থকা দেখিছোঁ। কিমান মাছ গৈছে কি গৈছে সেইটো আমি পৰৱৰ্তী পৰ্যায়তহে গম পাম। হয়, আৰু এজন আছে, আমি তেওঁৰ লগত কথা পাতিম। দাদা, কি ক'ব এই সমবায়টোৰ লগত আচলতে বহুতকেইটা পৰিয়াল জড়িত হৈ আছে। আচলতে স্বাৱলম্বিতাৰ পথ দাঙি ধৰিবৰ কাৰণে আপোনালোকে মৎস্য পালনৰ দৰে এটা ব্যৱস্থা কৰিছিল, কিন্তু বানপানীৰ ফলত ইয়াৰ পৰা মৎস্য ওলাই গৈছে, কি ক'ব? হয়, আচলতে দেখাত আমি ইতিমধ্যে দেখা পাইছেই যে পানীয়ে পাৰৰ বহুকেইটা অংশ বুৰাই পেলাইছে। আৰু এই ফিচাৰীকেইটাত দেৰগাঁৱৰ কেইজনমান নিবনুৱা যুৱক একত্ৰিত হৈ নৱজ্যোতি সমবায় মীন পাম, যিটো ৰেজিষ্টাৰ্ড এটা মীন পাম সংস্থা, তাতে একত্ৰিত হৈ পেলাই ইয়াত মাছ জীয়াইছিলে মীন পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ উদ্দেশ্য লৈ পেলাই। কিন্তু আচম্বিতে এই
নদীৰ পানী এই ধৰণে বাঢ়ি গ'ল যে পুখুৰীৰ বহুকেইটা পাৰৰ বহুকেইটা অংশ ডুবি গৈছে আৰু স্বাভাৱিকভাৱে পাৰ ডুবি যোৱাৰ লগালগ ইয়াৰ পৰা মাছ ওলাই গৈছে। প্ৰতিৰোধৰ চেষ্টা হৈছে, কিন্তু এই সামান্যভাৱে এই ধৰণে নেট দি কিমান দূৰ মাছ ৰাখিব পৰা যাব, কাৰণ পানী ইতিমধ্যে বাঢ়ি আছে এতিয়াও। গতিকে এটা বৃহৎ ক্ষতি বুলি ক'ব লাগিব। তেনেকুৱা চৰকাৰক কিবা অনুৰোধ জনাব নেকি ক্ষতিপূৰণ বা? নহয়, আচলতে ক্ষতিপূৰণ দাবী কৰা ধৰণৰ নহয় কথাটো। এটা ক্ষতিৰ সন্মুখীন নিবনুৱা যুৱকসকল স্বাৱলম্বিতাৰ বাবে কিবা এটা চেষ্টা কৰিছিলে, কিন্তু যথেষ্ট ক্ষতি হ'ল। গতিকে চৰকাৰ মীন বিভাগৰ যদি কিবা ইয়াত যদি সমৰ্থন থাকে বা সহযোগ থাকে, নিশ্চিতভাৱে তেওঁলোকে এটা আশাৰ বাট দেখা পাব। হয়, আমাৰ সতীৰ্থ পোনে পোনে দেখাবলৈ গৈছে। আমি কিছু অংশ দেখাম, যি আচলতে এই ফিচাৰীৰ পৰা আচলতে মাছসমূহ ওলাই গৈছে। আমাৰ সতীৰ্থ পোনে পোনে দেখাব। এটা বিশাল আকাৰৰ দুটা পুখুৰী আছে, আৰু এই পুখুৰীটোৰ পৰাই জলমগ্ন হোৱাৰ ফলত ইয়াৰ পৰা যিসকল তেওঁলোকে কৈছে যে ইয়াত মাছ 1 কেজিৰ পৰা 1.5 কেজি ওজন পৰ্যন্ত হৈছিল। বিভিন্ন প্ৰজাতিৰ মাছ তেওঁলোকে ইয়াত পালন কৰিছিল, কিন্তু দুৰ্ভাগ্যজনক কথা যে বানপানীৰ ফলত ইয়াৰ পাৰকেইটা বুৰি যোৱাৰ ফলত মাছসমূহ ওলাই যায়। আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে তেওঁলোকে জাল দি মাছসমূহ ধৰি ৰখাৰ এটা ব্যৱস্থা কৰিছে। আচলতে এক কৰুণ দৃশ্য। প্ৰায় 20-25টা পৰিয়াল সংস্থাপিত হৈ আছে এই পুখুৰীটোৰ পৰা। স্বাৱলম্বী যুৱক, আচলতে স্বাৱলম্বিতাৰ পথ দেখাবলৈ, বজাৰো আমাৰ পথাৰো আমাৰ। আচলতে তেওঁলোকে আমি দেখাইছোঁ, আমাৰ সতীৰ্থ পোনে পোনে দেখাব কিছু অংশ। এই অংশবোৰৰ পৰা আচলতে পুখুৰীৰ পাৰসমূহ ডুব যোৱাৰ ফলত এই পাৰসমূহৰ পৰা আচলতে মাছসমূহ ওলাই গৈছে। আমাৰ সতীৰ্থ পোনে পোনে দেখাব কিছু অংশ। এইসমূহ দেখিছে তেওঁলোকে জাল দি ৰখাৰ ব্যৱস্থা কৰিছে, কিন্তু তাৰ আগতেই আচলতে ইয়াৰ পৰা মাছসমূহ ওলাই গৈছে। ইয়াত কিমান মাছ আছে তেওঁলোকে পানীৰ তলৰ কথা তেওঁলোকে গম পোৱা নাই। তথাপিও তেওঁলোকৰ বৃহৎ ক্ষতি, কিয়নো মাছসমূহ প্ৰায় 1 কেজি 1.5 কেজি ওজন পৰ্যন্ত হৈছিল। দেৰগাঁও কেইজনমান স্বাৱলম্বী যুৱকে আচলতে বজাৰো আমাৰ পথাৰো আমাৰ স্বাৱলম্বিতাৰ পথ দাঙি ধৰি একটা সংস্থাপনৰ বাট মুকলি কৰাৰ কাৰণে এই ব্যৱস্থাটো কৰিছিল, কিন্তু দুৰ্ভাগ্যজনক কথা বানপানীয়ে তেওঁলোকৰ সপোনবোৰ ছাৰখাৰ কৰিছে। দেখাইছে কাষতে আছে এখন বিলতে সম্পূৰ্ণ মাছবোৰ আচলতে ওলাই গৈছে, যিহেতু ইয়াৰ পাৰসমূহত বানপানী এবুকুলৈকে বানপানী ইয়াত হৈছে। আমি দেৰগাঁওদাৰী দৰ্শকসকলক দেখাই আছোঁ যে দেৰগাঁও সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ সকলো অঞ্চলত আচলতে বানে বুৰি গৈছে। প্ৰায় 40খন গাঁও বানৰ কবলত। মানুহৰ জীৱ জন্তুৰ পৰা আদি কৰি পশু পক্ষীৰ পৰা আদি কৰি মানুহৰ যেনেকৈ লোকচান হৈছে, তেনেকৈ ব্যৱসায়িক ক্ষেত্ৰতো তেওঁলোকৰ আৰ্থিকভাৱে ভাগি পৰিছে। আমি দেখিছোঁ যে আমাৰ খেতি মাটিডৰাই হওক, পুখুৰীয়ে হওক, সকলো বৰ্তমান পানীৰ মাজত আবদ্ধ। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ, আমি পোনে পোনে আমি মীন বিষয়া বা মীন বিভাগক অনুৰোধ জনাইছোঁ, তেনেকুৱা যদি কিবা আঁচনি আছে যে সংস্থাপনৰ খাতিৰত যদি এই যুৱকসকলক আপোনালোকে অকণমান এই সময়ত যিটো সময়ত তেওঁলোকৰ ইয়াৰ ফিচাৰীৰ পৰা মাছসমূহ ওলাইছে, কিবা যদি অকল সকাহ দিব পাৰে, এইটো এটা আচলতে প্ৰশংসনীয় পদক্ষেপ হ'ব। আমি দেৰগাঁওদাৰী তাকে দেখুৱাই দি প্ৰতিবেদন শেষ কৰিছোঁ। ধন্যবাদ।